এটা বহুত ডাঙৰ প্ৰব্লেম হৈছে। এইটো কি জানেনে আপোনালোকে? আমি যে সকলো ভিডিঅ' যে এডিটিং কৰোঁ, যে আমি ব্লগ বনাওঁ বা কিবা ধৰক যিকোনো ৰিলেটেড, বা আমি ইউটিউবত যিহেতু ভিডিঅ' দিওঁ, ক্ৰিয়েটৰবিলাক সৰু হওক ডাঙৰ হওক, যিহেতু ময়ো ভিডিঅ' দিওঁ, তো তাৰ কাৰণে মই কি ইউজ কৰোঁ জানে? কাইন মাষ্টাৰ ইউজ কৰাৰ কাৰণে কি হৈছে মানে, আপডেট বুলি আহে, কিন্তু ঠিক আপডেট আহে বুলি আহে ঠিক, কিন্তু আপডেটটো মানে কমপ্লিট নহয়, মানে আপডেট নহয়। যদি প্লে' ষ্ট'ৰত গৈ ডাইৰেক্ট যদি কাইন মাষ্টাৰ বুলি চাৰ্চ কৰোঁ, তেতিয়া মানে কি হয়, মানে কমপ্লিট দেখায়, কিন্তু মানে অ'পেন নহয়। মানে এইটো বহুত ডাঙৰ এটা প্ৰব্লেম হৈছে কাইন মাষ্টাৰ। তো তাৰ কাৰণে আপোনালোকক মানে কেনেকৈ প্ৰব্লেমটো ছল্ভ কৰিব পাৰি, তো মই আপোনালোকক দেখাই আছোঁ কেনেকৈ ছল্ভ কৰিব পাৰি, কেনেকৈ আপডেট কৰিব পাৰি কাইন মাষ্টাৰটো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু এইটো একেবাৰে ফেক নহয়। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকে কেনেকৈ মানে আপডেট কৰিব লাগে গম পাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কেনেকৈ আপডেট কৰিব লাগে মই আপোনালোকক আজি জনাই আছোঁ কাইন মাষ্টাৰটো। যিহেতু আমি সকলোৱে মোবাইলতে বেছিভাগ এডিটিং কৰোঁ, তো তাৰ কাৰণে সকলোৰে যিহেতু কম্পিউটাৰ নাথাকে, আমি সকলোৱে যিহেতু মোবাইলতে এডিটিং কৰোঁ, তাৰ কাৰণে আমি কাইন মাষ্টাৰ বেছিভাগে ইউজ কৰোঁ। তো তাৰ কাৰণে আপোনালোকে কাইন মাষ্টাৰটো কেনেকৈ আপডেট কৰিব, কেনেকৈ নকৰিব, আপোনালোকক মই সকলোবিলাক দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। তো সকলোক এতিয়া মই মোবাইলৰ স্ক্ৰীণত আপোনালোক স্ক্ৰীণ ৰেকৰ্ড কৰি দেখাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। এয়া মই মোবাইল স্ক্ৰীণত দেখাই আছোঁ আপোনালোকক। এইটো কাইন মাষ্টাৰ অ'পেন কৰিছোঁ, এই আপডেট দেখাইছে, কিন্তু মই যেতিয়া প্লে' ষ্ট'ৰত গৈ কিনে আপোনালোকক আপডেট কৰিবলৈ চেষ্টা কৰিম, তেতিয়া মানে আপডেট নহয়। আৰু কি কাৰণত নহয় সেইটো আপোনালোকক দেখাই আছোঁ, আৰু ইয়াক কেনেকৈ আপডেট কৰিব লাগে গোটেই প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'লৈকে শেষলৈকে চাব। এয়া অ'পেন আৰু আনইনষ্টল, মানে আপডেট অপশ্যনটো নাহে। যেতিয়া মই প্লে' ষ্ট'ৰত গৈ আপডেট কৰিব চেষ্টা কৰিম, তেতিয়াও মানে আপোনাৰ আপডেটটো নহয়, এনেকৈ দেখাই থাকে। আৰু আমাৰ মোবাইলত সকলোৰে মানে টেলিগ্ৰাম গ্ৰুপ থাকে। তো আমি টেলিগ্ৰাম এনেকৈ এটা খুলি ল'ম, মানে কাইন মাষ্টাৰ প্ৰ' বুলি ইয়াতে চাৰ্চ কৰিম। যেতিয়া টেলিগ্ৰামটো খুলি চাৰ্চ অপশ্যনত গৈ কাইন মাষ্টাৰ প্ৰ' বুলি কিনে আমি চাৰ্চ কৰিম, কাইন মাষ্টাৰ স্পেচ প্ৰ'। চাৰ্চ কৰাৰ পিছতে এনেকৈ কিছুমান গ্ৰুপ খুলি যাব, মানে টেলিগ্ৰাম এনেকৈ গ্ৰুপ দিয়া থাকে, আৰু গ্ৰুপত এনেকৈ মানে আপোনাৰ কাইন মাষ্টাৰত যিমান মানে আপোনাৰ লিংক আছে, সেই লিংকবিলাকত গৈ আমি মানে ক্লিক কৰিব, তাৰে আপোনাৰ যিটো আপোনাৰ মানে ভাল লাগে সেইটোকে আপুনি ডাউনলোড কৰি ল'ব পাৰে। এতিয়া মোৰ ইয়াতে লেটেষ্ট ভাৰ্চন যিটো তলত দিয়া আছে, সেইটো মই ডাউনলোড কৰি ল'ম, আৰু আপোনালোকক ডাউনলোড কৰি দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া ডাউনলোড হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এইটো কোনো ধৰণৰ ফেক নহয় দিয়ক, আপোনালোকে ভাবিব পাৰে এইটো ফেক হয়, এইটো কোনো ধৰণৰ ফেক নহয়। আপোনালোকে ট্ৰাই কৰি চাওক এবাৰ, আপোনালোকৰ প্ৰব্লেম নিশ্চয় ছল্ভ হ'বই হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মোৰ হৈ গ'ল ইয়াৰ ডাউনলোড। এতিয়া অ'পেন কৰি চাওঁ এবাৰ কি হয় কি নহয়। তো শেষলৈকে চাই থাকক আপোনালোকে। আৰু এয়া অ'পেন কৰিলোঁ, ইনষ্টল। ৱেইট ইয়াত দেখা পাইছে এপ নট ইনষ্টল। মানে কি হৈছে, যিটো মোৰ অল্ড ভাৰ্চন আছিলে, মানে যিটো মোৰ পুৰণা ভাৰ্চন যিটো মোৰ ইনষ্টল হৈ আছিলে মোবাইলত, সেইটো কি কৰিব লাগিব, আনইনষ্টল কৰি ল'ব লাগিব। আনইনষ্টল কৰাৰ পিছতহে মানে যিটো মই নিউ ভাৰ্চন ডাউনলোড কৰিছোঁ সেইটো আকৌ ইনষ্টল কৰিব লাগিব, তেতিয়াহে মোবাইলত কাইন মাষ্টাৰটো আকৌ ইনষ্টল হ'ব। ইয়াত দেখিছে আনইনষ্টল কৰিছোঁ, মই আনইনষ্টল কৰি দিলোঁ। এতিয়া গৈ আছোঁ আকৌ টেলিগ্ৰামত গৈ কাইন মাষ্টাৰ প্ৰ' যিটো মানে ডাউনলোড কৰিছিলোঁ সেইটো ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ ইনষ্টল বুলি কৰাৰ কাৰণে অপশ্যন আহিব, ইনষ্টল কৰি দিলোঁ। চাব, এপ ইনষ্টল, ইয়াত দেখিছে, ইয়াত ডান অ'পেন। এতিয়া মই ডান কৰি দিম, আৰু ডান গৈ আপোনালোকক স্ক্ৰীণত দেখাই আছোঁ। ইয়াত দেখা পাইছে আপোনালোকে কাইন মাষ্টাৰ আহি গ'ল মোবাইলত। এতিয়া অ'পেন কৰিছোঁ কাইন মাষ্টাৰটো। ইয়াত দেখিছে ফাইনেলি কাইন মাষ্টাৰ আপডেট ছাকচেছফুলি, আৰু মোৰ হৈ গ'ল। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই কিবা এটা জানিব পাৰিলে, কিবা এটা বুজিব পাৰিলে। যদি ভিডিঅ'টো চাই যদি কিবা এটা বুজিব পাৰিলে, বা কিবা এটা যদি জানিব পাৰে, যদি ভিডিঅ'টো চাই ভাল পালে, বা যদি ভিডিঅ'টো যদি আপোনালোকৰ কামত এটা লাইক দিব, আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এটা কমেণ্ট দিব। মানে কমেণ্ট যদি দিয়ে তেতিয়াহ'লে কি হয়, মানে আগলৈ মানে ভিডিঅ' বনোৱাৰ কাৰণে জছ পাওঁ বা এনাৰ্জি পাওঁ। তো আপোনালোকে কমেণ্ট দিব, আৰু লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। মানে এই ভিডিঅ'টো আপোনালোকৰ বহুত বেছিয়ে কামত আহিব, আৰু আপোনাৰ লগতে বেলেগৰো কামত আহিব। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। তো আজি ভিডিঅ'টো ইমানেই। টাটা, বাই বাই, জয় আই।